গুড ইভিনিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমিও বৰ্তমান ভালেই। আৰু আজি যিহেতু গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হৈ আছে, এইফালে বেটা হাই কৈছে। তো এইফালে আলু লৈ লৈছোঁ। আজি ভাবিছোঁ গধূলি একদম স্পেচিয়েল এটা বনাওঁ, পকৰি চাহৰ লগত খাবলৈ। সদায়নো চাহৰ লগত কি খাম সেইটোৱেই চিন্তা মানে। তো সেইকাৰণে ভাবিছোঁ আজি যিহেতু বতৰো ভাল, একদম পূৰা কিনকিনীয়া বৰষুণ দি আছে, তো সেইকাৰণে ভাবিছোঁ আজি আলু আৰু বেচন দি এটা পকৰি বনাওঁ স্পেচিয়েল। তো আপোনালোকেও চাই থাককচোন ভিডিঅ'টো। তো এইফালে মই আলু 4টা লৈ লৈছোঁ সৰু সৰু। এইফালে মই ৰুকা হৈ গ'ল অলৰেডি। তো মোক ৰুকা দেখি বেটাকো ৰুকিব লাগে। চাওকচোন কিমান উৎসাহ সিহঁতৰ এইটো বয়সত, মানে আমি যি কৰোঁ মানে সিহঁতেও এইটো কৰিবলৈ বিচাৰে। তো সেইকাৰণে মই তাকো এটা দি দিছোঁ ৰুকিবলৈ। সি ধুনীয়াকৈ ৰুকি দিলে, যেনেকৈ মই ৰুকিছোঁ তেনেকৈ সি ৰুকিছে। তাৰপিছত এইফালে আলুখিনি যে মই ৰুকিছিলোঁ, আলু ৰুকিলে যিহেতু আলুৰ এটা লেতেৰা পানী ওলায়, সেই পানীখিনি মই আকৌ ধুই লৈছোঁ। প্ৰথমতে মই যিহেতু আলুখিনি মই ধুয়ে লৈছিলোঁ, আলুকেইটা গোটাকৈ, আৰু ৰুকি দিয়াৰ পিছতো এটা লেতেৰা ওলাই যে, সেই পানীখিনিও মই চাফা কৰি এফালে চেপি কাঁহী এখনত উলিয়াই লৈছোঁ। তো এইফালে বেটাই পিঁয়াজ গুচাই আছে, দেখিছেনে, হাতেৰে গুচাইছে। আৰু এইফালে মোৰ পিঁয়াজ, জলকীয়া আৰু আলুখিনি মোৰ ৰেডি কৰি থৈছোঁ। আৰু ইয়াত মই বেচন দি দিম। আপোনালোকে ট্ৰাই কৰিবচোন, গধূলি চাহৰ লগত খাবলৈ এই পকৰিটো আপোনালোকে সকলোৱে ট্ৰাই কৰিব আৰু মোক জনাব কমেণ্ট কৰি কেনেকুৱা হৈছে। আৰু এইফালে মই এতিয়া বেচন দি দিছোঁ। বেচন দি মেলি হৈ গ'ল। মই এতিয়া অলপমান বেকিং দিছোঁ, যিহেতু বেকিং দিবই লাগিব, বেকিং নিদিলে নুফুলিব নহ'লে। যিকোনো এইবিলাক বনালে বা কেক হওক, পকৰি হওক, এইবিলাক বনালে বেকিং অলপ লাগেই যিহেতু ফুলিবৰ কাৰণে। তো এইফালে মই বেকিং দিলোঁ আৰু সোৱাদ অনুসৰি মই নিমখ দিছোঁ। আপোনালোকেও নিমখ সোৱাদ অনুসৰি দিব। তাৰপিছত এইফালে কেৰাহীত মই তেল দি দিছোঁ গৰম হ'বলৈ। তো আজি চাহৰ লগত এইটোৱেই হ'ব, চাহ আৰু পকৰি, পূৰা ক্ৰিস্পি হয় খাবলৈ। আপোনালোকেও ট্ৰাই কৰিব নিশ্চয়, আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এই ৰেচিপিটো কেনেকুৱা হ'লে আপোনালোকে। তো এইফালে মই এটা এটাকৈ দি দিছোঁ, দেখিছেনে, আৰু কিমান ধুনীয়াকৈ ফুলিছে। আৰু এইফালে পকৰি আৰু গাখীৰ চাহ। তো এইফালে মই চাহো বনাই আছোঁ, এইফালে পকৰিও ভাজি আছোঁ। তো চাওকচোন ইমান ধুনীয়াকৈ ফুলি গৈছে পকৰিকেইটা। ৰঙচুৱা কৰিব। এইফালে ফাইনেলি মোৰ পকৰি হৈ গৈছে বনাই, দেখিছেনে, কালাৰ দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু মই এটা ভাঙি দেখাইছোঁ, পূৰা ক্ৰিস্পি হৈছে, খাবলৈও টেষ্টি। চাওকচোন বৰ ধুনীয়া লাগে খাবলৈ, মানে গৰম গৰম, আৰু পকৰি বোলা বস্তুটো গৰম গৰম হ'লেহে বেছি ভাল লাগে। তো চাবকচোন আপোনালোকে বনাব আৰু চিধা খাব, তেতিয়াই বেছি টেষ্টি হয় দেই। তো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।